নমস্কাৰ মিঠুজ ব্লগৰ অন্য এটি এপিসোডলৈ আপোনালোকক স্বাগতম জনালো আজি আপোনালোকক লৈ আহিছো মই নৈনিতাললৈ আপোনালোকে জানে মই দিল্লীৰ পৰা নৈনিতাল আহিলো বিয়া এখনলৈ বুলি আৰু ইয়াতে মই ৰাতিপুৱাই হোমষ্টেত আছো ইয়াতে উঠি কেনে আপোনালোকে দেখিলে নে মোৰ ল'ৰা হাজবেণ্ড শুই আছিল আৰু বাহিৰত আন্ধাৰ দেখুৱালো তাৰ পিছত মই আহিলো পাকঘৰলৈ মই আসলতে মামান মানে মোৰ ল'ৰাৰ কাৰণে গোটেই দিনটোৰ খানাখিনি বনাই ল'বলৈ আহিলো কিয় মই ৰাতিপুৱাতে গোটেই বনালো আৰু সময় নাই বনোৱা হেতু আপোনালোকে বাৰু জানি থাকিব ভিডিওটো চাই থাকিলে পিছে এইফালে মামান আৰু বাপেক উঠি আহিলে মোৰ ল'ৰা মানে 7টাৰ আগতেটো সদায় উঠি যায় বাপেককো উঠাই লৈ আহিছে হি আৰু এওঁলোকৰ লগতে মিলি কেনে মই তাৰ লাঞ্চ ব্ৰেকফাষ্ট ডিনাৰ গোটেইখিনি একবাৰতে বনাই ললো কাৰণ দিনটো মই পিছত বনাবলৈ সময় আৰু সুবিধাটো নাপাম আৰু মামানে চিজ খাই ভাল পায় তো তাক কেতিয়াবা মাজে মাজে মই এনেকৈ অকমান চিজ খুৱাই দিওঁ ৰান্ধাৰ মাজতে মোৰ ঠাণ্ডা দেখিছেনে মই মানে সোৱেটাৰ পিন্ধিছো দুটা তাৰে তলত থাৰ্মোকট এই মোটা সোৱেটাৰ তথাপি মোৰ ঠাণ্ডা কমা নাই হাজবেণ্ডৰ মাফলাৰখনো মই মাৰি ললো ৰাতিপুৱাটো মামানৰ মাফলাৰখন মাৰি আছিলো বগা অকমানি টেডি বেয়াৰ ঢাকা দেখিছে চাগে ভিডিঅ' আৰু হাজবেণ্ডক দেখিছেনে এই পাতলা সোৱেটাৰটো পিন্ধি মানুহজনে জানো কেনেকৈ আছে ঠাণ্ডা নালাগে আৰু এইফালে মামানৰ ব্ৰেকফাষ্ট মই লৈ যাই আছো অলপ পিছতে তাক খুৱাই দিম আৰু সেইফালে বেলকনিত মোৰ হাজবেণ্ড আৰু তেওঁৰ ফ্ৰেণ্ড এইটো হোমষ্টেতে ওপৰৰ ৰুমত আছিলে আমি দুই ঘৰে মিলি কেনে হোমষ্টেটো লৈছিলোঁ আগৰ ব্লগত আপোনালোকক জনাইছোঁ কথাখিনি আৰু মামানৰ ব্ৰেকফাষ্টৰ লগতে বনালো আমাৰো ব্ৰেকফাষ্ট মোৰ আৰু মোৰ হাজবেণ্ডৰ কাৰণে মেগী বনাই ললো সিম্পলকে আৰু এওঁলোক যে আমাৰ লগত আছিলে তেওঁৰ ফ্ৰেণ্ড আৰু ৱাইফ হিহঁত মানে ইয়াং কাপলটো হিহঁতে আৰু ঘৰত বহি বৰিং ব্ৰেকফাষ্ট কৰা নাই অকমান নৈনিতাল চাবলৈ ওলাই গ'ল দুয়োটাই বাহিৰতে ব্ৰেকফাষ্ট কৰিছে সিহঁতি কৈছিলে আমালৈ লৈ আনিম বুলি আমি বোলো তহঁতি আমাৰ কাৰণে এইবিলাক ভেজাল কৰিব নালাগে ফুৰি কৰ আমি নিজৰটো নিজে কৰি ল'ম আৰু লাহে আমি এইফাল দেখিলে নে এইটো যে তাহা বুলি লিখা আছে গ্লাছত হাজবেণ্ডে মোক ক'লে বোলো ফোনটো দিয়া তোমাৰ কাৰণে এটা ধুনীয়া স্মৃতি মই কেপচাৰ কৰি আনো তেওঁ গৈ কেনে ৱালত লিখি গ্লাছত ভাপ হয় যে ভাপত ঠাণ্ডাৰ দিনত তাতে তেওঁ তাহা বুলি লিখি কেনে কেপচাৰ কৰি আনিছে আচ্ছা এয়া তাহা মানে মামানক মই খুৱাই আছোঁ ব্ৰেকফাষ্ট হাজবেণ্ডক ক'লো অকণমান ৰেকৰ্ড কৰি থৈ দিয়া এইবোৰেইটো আৰু স্মৃতি এইবোৰেই মেমৰি অকণমান তেওঁক খোৱালে অকণমান মই চাৰিওফালে ৰেকৰ্ড কৰিলোঁ আৰু এতিয়া আপোনালোকক ইয়াৰে ফায়াৰ প্লেচটো দেখাম আৰ্টিফিচিয়েল ফায়াৰ প্লেচ যদিও হিটাৰ এটেচ তাৰ পৰা গৰমো আহে আৰু এইটো গান ছিংগাৰজনী যে নাচি আছিলে সেইজনী প্ৰিয়ংকা মেহেৰ খুব ফেমাছ উত্তৰাখণ্ডৰ ছিংগাৰ আৰু ফায়াৰ প্লেচটো দেখিলে নহয় এইফালে প্ৰিয়ংকা মেহেৰৰ গান মোৰ ল'ৰাই খুব ভাল পায় কাৰ্টুন চোৱাতকৈও বেছি তাৰ কাৰণে জৰুৰী এখেতৰ গান চোৱা এই গান চাইহে সি খায় আৰু মানে সি নাখালে বা নুশুলে মই গান শুনাই দিওঁ মোৰ অৱস্থা দেখিছেন নাই সেইফালে আহিছোঁ আমাৰ মেগী হৈ গৈছে মেগী বাঢ়িবলৈ আহিছোঁ আৰু ইমান বাচন আছিলে নহয় পাকঘৰটোত মানে আপোনাৰ কোনো বস্তুৰ অভাৱ নহয় ইমান ফুল্লি ইকুইপড কিচেন দেখিয়ে ভাল লাগি গৈছে আৰু মডুলাৰ কিচেন পুৰা হাজবেণ্ডে কৈ আছে ওপৰত আছে প্লেট মই যে ৰাতি বনোৱা নাছিলোঁ মেগী ইহঁতি বনাইছিলে মই গম পোৱা নাই ক'ত আছে বস্তুবিলাক এও আহি মোক দেখাই দি আছে খাই লৈ কেনে আমি ওলালোঁ যাবলৈ গাড়ীত বহিলোঁ ফুল লাগেজ লৈ চেক আউট কৰি দিলোঁ এইখন হোটেলৰ পৰা কাৰণ আমি এতিয়া গৈ আছোঁ কইনা ঘৰে দৰা ঘৰে মিলি কেনে এৰেঞ্জ কৰিছে আমাৰ কাৰণে থকা হোটেল তেওঁলোকে 3খন হোটেল লৈছে এখনত কইনা ঘৰ আছিলে য'ত নেকি মেইন বিয়াখন হৈছে আৰু এইখন য'ত আমি আহিলোঁ মোৰ হাজবেণ্ড গৈ আছে দেখিছে নহয় মামানক কোলাত লৈ এইখন হ'ল সুইচ কটেজ ইয়াতে আমি বন্ধুখিনি আছিলোঁ আৰু এখন আছে দৰা ঘৰ থকা হোটেল সেইখনৰ নাম সুইচ হোটেল তাতে দৰা ঘৰ আৰু তেওঁলোকৰ ৰিলেটিভখিনি আছিলে তে মামানক অকণমান বাপেকৰ গোলাত দি কেনে বোলো তুমি ৰেজিষ্টাৰ কৰোৱা মই অকণমান বাহিৰখন দেখাই দিওঁ বুলি কৈ কেমেৰাটো আপোনালোকক বাহিৰত দেখাবলৈ আহিলোঁ ইমান ধুনীয়া নহয় বেলকনি নহয় মানে আউটছাইডখন আৰু গাৰ্ডেনখন বুটিক হোটেল এখন একেবাৰে 100 বছৰ পুৰণা আৰু ব্ৰিটিছৰ যুগৰে বোলে এখন হোটেল সুইচ কটেজ দুয়োখন একেখন ঘৰৰে হোটেল ভাই ককায়েকৰ হোটেল আৰু এওঁলোকৰ বিয়া য'ত হ'ব বলৰামপুৰ হাউচ হোটেল সেইখন তাৰমানে একেবাৰে ইহঁতৰ এই দুখনৰ ওচৰতে
সেইকাৰণে অল এক্সপেন্সেছ পেইড দৰা ঘৰ কইনা ঘৰৰ ফালৰ পৰাই ৰাখিছে আমাক আমি ইয়াত নিজে পইচা পাতি দিব লগা হোৱা নাই ইমান মৰম লগা হোটেলখন আছিলে পুৰণি টাইপৰ কিন্তু খুব ধুনীয়াকৈ মেইনটেইন কৰিছে গোটেই ফাৰ্নিচাৰ পাতি বাথৰুম চাথৰুম সবখিনি ৰিনোভেট কৰি কেনে তেওঁলোকে ৰাখিছে আৰু এই লাগেজ পাতি লৈ কেনে বেলবয় আহিছে ৰুমত থ'বলৈ আৰু বাপেকৰ কোলাত এয়া মামান ৰুমটো কিমান ধুনীয়া দেখিছে ন মৰম লগা অকণমানি চাই ৰুম ইমান ঠাণ্ডা পৰিছিলে সেইদিনা আমিতো ভাবিছোঁ মানে বৰফে পৰিব নেকি চবে কৈও আছিলে পিছে এনেকুৱা শিলৰ নিচিনা টান বৰফটো পৰিছে সেই যে নৰম স্ন'টো সেইটো নপৰিলে সেইটো চোৱাৰে মোৰ আশা আছিলে আশাটো পূৰণ নহ'ল বাৰু আৰু এয়া মই অকণমান নিজকে আইনাখনত চাই লৈছোঁ আজি আৰু ৰাতিপুৱা যেনি পাইছোঁ তেনি ওলাই আহিলোঁ আহি কেনে হোটেলত চেক ইন কৰি আমি আহিলোঁ ছুইছ হোটেলখনলৈ দৰাঘৰৰ হোটেলখনলৈ ইয়াতে ডাইনিং এৰিয়াতে লাঞ্চ কৰিলোঁ লাঞ্চ কৰি উঠি অকণমান বেলকনিত বাহিৰৰ মানে বাৰাণ্ডাখনত ঘূৰিলোঁ হাজবেণ্ডক ক'লোঁ তুমি অকণমান ভিডিঅ' কৰি দিয়া মই মামানক লৈ ঘূৰিলোঁ অকণমান মই খোৱাৰ পিছত তেওঁ খালে দুয়োটাই পাল বদলকৈ খাওঁ মামানক লৈ কেনে এটাই নহয় এটাই তাৰ লগত থাকিব লাগে আৰু ইয়াতে এতিয়াও মানুহ আহি আছিলে দৰা ঘৰে গোটেইখিনি পাঞ্জাবৰ মানুহ তেওঁলোক পাঞ্জাবৰ পৰা হেৰি কৰি আহিছে বাই ৰোডে আহিছে সব আহি পোৱা নাই যিখিনি মানুহ ইহঁতৰ মানে বাছত ট্ৰেভেল কৰিব নোৱাৰে বা গাড়ীত তেওঁলোকে মানে ফ্লাইট লৈ আহিছে বেমাৰী মানুহ বা বয়সস্থ মানুহখিনিয়ে আৰু এয়া আমি আহি গ'লোঁ আমাৰ থকা হোটেলখনত ঘূৰি মামানক ক'লোঁ বোলো অকণমান শুই লোৱা তুমি ৰেষ্ট লোৱা ৰাতি বিয়া খাব যাব লাগিব কিন্তু মোৰ ল'ৰাৰ নাই শান্তি টোপনি তাৰ মানে পৰম শত্ৰু আৰু সি নিজেও নুশুৱে আমাকো শুব নিদিয়ে যুঁজি কেনে মই চেষ্টা কৰোঁ যেন সি অলপ ভাগৰি যাওক তেতিয়া শুৱক তো তাৰ লগত খেলি থাকোঁ তথাপি এটা সময়লৈকে খেলিব পাৰি আমাৰ বয়সত আৰু আমি ইমান খেলিব নোৱাৰোঁ আৰু তাৰ লগত সিয়ে খেলি থাকে তথাপি যেনিবা অলপ দেৰি পিছত শুলে মই চেষ্টা কৰোঁ যেন দিনত সি এটলিষ্ট দুবাৰ শুলেহে তাৰ বয়সত গ্ৰ'থ ভাল হয় বুলি কয় আৰু যেনেকৈ খোৱাটো জৰুৰী তেনেকৈ টোপনিটোও জৰুৰী তাক জবৰদস্তি হ'লেও শুৱাই দিওঁ আমি চেষ্টা কৰি কিনে বাপেককো শান্তি দিয়া নাই বাপেকে ভাবিছিলে বন্ধুৰ লগত যাবগৈ বিয়াত অকণমান ইফাল সিফাল চাব বাপেককো ৰুমত বহাই ৰাখিলেহি এয়া হৈ গ'ল গধূলি আৰু মই তাক বিয়াত যাব ওলাইছোঁ আমি এতিয়া যোৱাৰ আগতে মই বোলো তাক অকণমান খুৱাই চুৱাই লৈ যাওঁ তাৰ ইভিনিং স্নেকৰ সময় হৈ গৈছিলে এয়া খুৱাই লৈ কেনে আজি আমি আহিলোঁ সংগীতলৈ এইটো হ'ল আপোনাৰ বলৰাম হাউচ আৰু লাইট চাইট লগাই কেনে আউটডোৰ ইভেণ্টে কৰিছিলে পিছত ইমান বৰষুণ আৰু জোৰে নিয়ৰ পৰিছে নহয় সেইকাৰণে মানে চামিয়ানা লগাই দিলে আৰু এখন ভিতৰতে হ'ল পিছত ইভেণ্টটো এয়া মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড এওঁলোক সন্মুখতে আছিলে যে আৰু সেইফালে পিছফালে খানা লগাইছে আৰু ষ্টেজত ফাইনেলি দৰা কইনা আহি গ'ল খুব ফেমিলি চবেই নাচিছে চবৰে কাপোৰ কানি ইমান ধুনীয়া নহয় যোনে যি ডান্স কৰিব মানে চবৰে প্ৰেক্টিছ কৰাই আছিলে চাগে মোৰ তেনেকুৱা লাগিছে আৰু সেই ডান্সৰ হিচাপতে চবে ড্ৰেছ কৰি আহিছে পাঞ্জাৱৰ মানুহবিলাকতো আৰু ইমান ওখ ধুনীয়া জানেই আৰু এয়া যে নাচি আছে এওঁলোক মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আৰু এয়া দৰা ওখজন আৰু চিলভাৰ পিন্ধিছে যে তেওঁ কইনা এওঁলোক গোটেইখিনি তাৰমানে মোৰ হাজবেণ্ডৰ লগত একেলগে মাষ্টাৰ ডিগ্ৰী কৰিছিলে এওঁলোকে একেলগে পঢ়া জামশেদপুৰত তো গোটেইখিনি লগ হৈ খুব নাচিছে আৰু হাজবেণ্ডে কৈছে মই নাচা ভিডিঅ' নিদিবা দেই সেইকাৰণে দিয়া নাই আৰু মই এইটো ভিডিঅ' মই অৱশ্যে বিয়াত যোৱাৰ আগৰে মানে আমাৰ হোটেলখনত থাকোঁতেই আৰু অকণমান বোলো কি পিন্ধিছোঁ আপোনালোকক দেখাওঁ ড্ৰেছটো দেখাব খুজিছিলোঁহে কিন্তু মোৰ কোটটো খুলিব সাহস নহ'ল যিটো ঠাণ্ডা কেনেকৈনো কৰিব মানে কোট খুলি কেনে ষ্টাইল তাতে সৰু ল'ৰা লৈ গৈছোঁ নহয় বেমাৰ পৰিবৰ মানে মই ৰিস্কটো লোৱা নাই আৰু গোটেইকেইদিনে যিমান বিয়া খালোঁ গোটেইকেইদিনে শ্বল মানে মোৰ লগত আছিলে এদিন কোট পিন্ধিলোঁ বাকীকেইদিন শ্বল উৰিলোঁ আৰু আকৌ বিয়া চামিয়ানাৰ ভিতৰত এয়া খানাৰ প্ৰভিজন ৰাখিছিলে আৰু ডিনাৰ তাতে আছিলে সেইদিনা অৱশ্যে ডিনাৰ কাউণ্টাৰ লগাৰ আগতে মই হোটেললৈ ঘূৰি আহিলোঁ আৰু এওঁলোকত কাৰণ মামানৰ মানে খানাৰ টাইম হৈ যায় ন তাৰ লগতো কম্প্ৰমাইজ কৰিব নোৱাৰি তাৰ খানা আৰু টোপনিৰ লগত আমি কম্প্ৰমাইজ নকৰোঁ যিমানো ফুৰিলেও গতিকে এয়া আমি ডিনাৰ লগাৰ আগতে মানে 9টা বজাত যিটো নেকি মামানৰ ডিনাৰ টাইম সেইটো টাইমত আমি ওলাই আহিলোঁ তাৰ পৰা অকণমান বাহিৰত আপোনালোকক বলৰামপুৰ হাউচটো দেখাই দিছোঁ ৰ'দত দুপৰীয়া সময়ৰ ভিডিঅ'তহে বুজিব এইটো ইমান ধুনীয়া জেগাটো
আৰু ভিতৰত এতিয়াও নাচ গান চলি আছিলে দৰা কইনাই খুব ধুনীয়া নাচিছে সেই ভিডিঅ'টো আৰু ইয়াতে দিয়া নহ'ল চবৰে নাচৰ ভিডিঅ' মই পাব্লিকলিটো আৰু নিজৰ ইচ্ছামতে দি দিব নোৱাৰোঁ সেইকাৰণে দিয়া নহ'ল আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ নেক্সট আপোনালোকক হালদি আৰু বিয়াখন দেখুৱাম ষ্টে টিউনড এণ্ড প্লিজ ছাবস্ক্ৰাইব নমস্কাৰ